আজি আমি ডিছকাশ্যন কৰিম দ্য আছাম ট্ৰিবিউনৰ এডিটৰিয়েল পেজৰ এটা আৰ্টিকল আৰু এই আৰ্টিকলটো হৈছে ভাৰতৰ যি ৰেলৱে ছিষ্টেম হৈছে সেই ৰেলৱে ছিষ্টেম কেনেকৈ আত্মনিৰ্ভৰশীল হৈ পৰিছে। ইণ্ডিয়াই অলৰেডি তেওঁলোকে লঞ্চ কৰিছে ভাৰতৰ প্ৰথমটো ইণ্ডিজিনিয়াছলি নিৰ্মাণ কৰা হাইড্ৰজেন পাৱাৰ পেছেঞ্জাৰ ট্ৰেইন হাৰিয়ানাত। আৰু এই ইণ্ডিজিনিয়াছলি বিল্ড কৰা হাইড্ৰজেন পাৱাৰ পেছেঞ্জাৰ ট্ৰেইনখনৰ 10টা কোচেছ আছে আৰু এই ট্ৰেইনখন হাৰিয়ানাৰ জিন্দৰ পৰা সোনিপতলৈকে চলিব প্ৰায় 89 কিলোমিটাৰ ডিষ্টেঞ্চত। আৰু ইয়াক 1200 কিলোৱাটৰ ফুৱেল চেলৰ দ্বাৰা ইয়াক চলোৱা হ'ব। আৰু এই ট্ৰেইনত কোনো ধৰণৰ গেছ নিৰ্গত নহয়, ইয়াৰ পৰা ৱাটাৰ ভেপাৰ বা পানীৰ ভাপহে নিৰ্গত হ'ব বুলি কৈছে। ভাৰতবৰ্ষৰ যি ব্ৰড গেজ ৰেলৱে নেটৱৰ্ক আছে তাক 99% বেছি ইলেক্ট্ৰিফাইড কৰা হৈছে যাতে ভাৰতে ডিজেলৰ ওপৰত কম নিৰ্ভৰশীল হ'বলগীয়া হয়। আৰু ভাৰতবৰ্ষৰ যি হাইড্ৰজেন পাৱাৰ পেছেঞ্জাৰ ট্ৰেইন উদ্ভাৱন কৰা হৈছে ইয়াৰ মূল ফ'কাছ হৈছে যে ভাৰতৰ যি ৰেলৱে নেটৱৰ্ক আছে তাক নন ইলেক্ট্ৰিফাইড কৰা আৰু হেৰিটেজ ৰুটলৈ কনভাৰ্ট কৰা। আৰু যি ছিষ্টেম ইয়াত এডপ্ট কৰা হৈছে মানে জিৰ' এমিশ্যন টেকন'লজি, ইয়াক পাছলৈকে তেওঁলোকে এক্সপাণ্ড কৰিব বিখ্যাত কালকা চিমলা লাইনলৈকে। আৰু এই ট্ৰেইনৰ কেপাচিটি হৈছে 2600 পেছেঞ্জাৰ কেৰি কৰাটো আৰু যিটো হায়েষ্ট কেপাচিটি হাইড্ৰজেন পেছেঞ্জাৰ ট্ৰেইন হয় গ্ল'বেলি। ভাৰতৰ আন কিছুমান দেশত এনেধৰণৰ ট্ৰেইন আছে যদিও এই ট্ৰেইনত কেৱল 2টাৰ পৰা 4টালৈকেহে কোচেছ থকা দেখিবলৈ পোৱা যায়, কিন্তু ভাৰতৰ এই ট্ৰেইনত 10টা কোচেছ আছে। আৰু এই ট্ৰেইনৰ বিভিন্ন ধৰণৰ ফিচাৰ্ছ আছে, যেনেকৈ ইয়াত অট'মেটেড হাইড্ৰজেন কাট অফ মেকানিজিমছ আছে, ইমাৰ্জেঞ্চি অপাৰেটিভ মোডছ আছে, ইয়াত কিছুমান এডভান্স চেঞ্চৰ আছে যাৰ জৰিয়তে ট্ৰেইনৰ ভিতৰত বিভিন্ন ধৰণৰ লিক আৰু যদি হিট হয় তেনেহ'লে তাক ডিটেক্ট কৰিব অতি সহজতে পাৰে।